ৱেলকাম টু ঘিলামৰা ভাল ন এফালে পলাশ ভাই পাই গ'লি এফালে চাওক কুকুৰা ক্ৰাউড হয় চিঞৰ এটা লাগে চিঞৰ চিঞৰ ফাইনেলি পাই গ'ল সেয়া মিটাপৰ লোকেশ্যন এইফালে চাওক পুৰা মানুহ ক্ৰাউড এইফালে পুৰা দম দম মানুহ তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে বৰ্তমান ভাল মই পুলেন পনিম আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল পুলেন যাত্ৰালৈ আৰু আপোনালোকে আজি টাইটেল আৰু থাম্বনেল দেখিছে আৰু টাইটেল আৰু থাম্বনেল দেখি আপোনালোকে গম পাইছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে হয় আজি ভিডিঅ'টো সাংঘাতিক ধৰণে ধামাকা হ'বলৈ গৈ আছে কিয়নো আজি প্ৰথমবাৰৰ কাৰণে ঘিলামৰাত এটা খুব ডাঙৰ ইউটিউব মিটআপ পতা হৈছে যোনটো ইউটিউব মিটআপত দুলৰাজ আৰু পলাশ ভাই উপস্থিত থাকিব আৰু আপোনালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকক আৰু ধুনীয়াকৈ এতিয়া গা চা ধুই মেলি ওলাই গৈ আছোঁ তো গাইজ এতিয়া ধুনীয়াকৈ গা চা ধুই ৰেডি হৈ ল'লি এতিয়া গৈ থাকোঁ ব'লক ফাইনেলি পাই গ'লো সেই মিটাপৰ লোকেশ্যনত এইবিলাক চাওক পুৰা মিটাপ মানে আয়োজন হৈ আছে ভাষণ দি আছে কি কেনেকৈ হৈ আছে সকলোখিনি দেখুৱাই আছোঁ তো ভিডিঅ'টো একদম পুৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো একদম অকণ স্ক্ৰীন নকৰিব শেষলৈকে চাই থাকক আৰু গাইছ এইফালে আমাৰ দুলৰাজ ককাই ৱেলকাম টু ঘিলাম এইফালে পলাশ ভাই ৱেলকাম কেনেকুৱা ভাল ন একদম পুৰা আমি দেখিছোঁ আগৰ পৰা আমি দুইজনৰ লগত চিনাকি খুব ভাল আৰু খুব ধুনীয়াকৈ আজি এইটো মিটাপটোত আহিলে খুব বেছি ভাল লাগিছে আৰু গাইছ এই তাতে দিবাকৰ আহিছে দিবাকৰ বাইক ষ্টাণ্ড আপোনালোকে চাগে সকলোৱে চিনি পায় চাওক পুৰা মানুহ ক্ৰাউড হৈ গৈছে আৰু এইফালে দিবাকৰ ব্ৰ ৱেলকাম ভাল ন থেংক ইউ ভাল পলাশ ভাই আপোনালোকৰ মাজত উপস্থিত আছে পলাশ ভাই এখন ফুলান গামোচাৰে সম্বোধন জনাব আমাৰ প্ৰিয় ভাই এনেকে মাইকত কথা কৈ পোৱা নাই আৰু ইমান এটা অভিজ্ঞতাও নাই আৰু ভয়ে ভয়ে আহিছো মানে আৰু আহিছো মানে কি কওঁ কি নকওঁ কেনেকুৱা যেন লাগি গৈছে আৰু আহি খুবেই ভাল লাগিছে আৰু মানে এবাৰ মোৰ ইন্ট্ৰটো দিব বিচাৰিছো সকলোৱে একেলগত দিব হা নমস্কাৰ গাইছ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে 22 ব্লগ এবাৰ কৈ দেখোন কঠিন হয় বাৰু মোৰ ইমান এটা অভিজ্ঞতা নাই আমাৰ এইফালে পলাশ ভাই আছে পলাশ ভাই বুজাই দিছোঁ পলাশ ভাই দিব লাগিব পলাশ ভাই এখন যদি কিবা যদি কুৱেশ্যন কৰে তো পলাশ ভাই এনচাৰ দিব হা আমাৰ কিবা যদি কুৱেশ্যন আছে কিবা যিহেতু এখন মানে ইউটিউব মিটাপ হয় ন হয় নাই তো ইউটিউবৰ বিষয়ে যদি কোনোবাই মানে ইয়াত যদি বহুত মানে আচলতে ইউটিউবৰ আছে ন তো যদি কিবা যদি কুৱেশ্যন আছে মানে যদি অলপ কনফিউজ থকা তেন্তে আমাৰ দুজন ভাইও আছে যদি মানে কাৰোবাৰ যদি অলপ ডাউট হৈ থাকে সেইটো ক্লিয়াৰ কৰি দিব আৰু মই সেইটো ক্লিয়াৰ কৰি ঠিক আছে মই আগতেও কৈছিলোঁ মানে ইমান এটা অভিজ্ঞতা নাই ন কোৱা মাইকত প্ৰথমবাৰ আৰু ইউটিউব চেনেলটো মই তেনেকৈ খোলা নাছিলোঁ আৰু মই ইউটিউবত লগাও নাছিলোঁ আৰু ইউটিউবত আহিব বিচৰা নাছিলোঁ আৰু মোৰ লগৰ এজনে মোক ইউটিউব চেনেলটো খুলি দিছিলে হা ক'বলৈ গ'লে আৰু মই আগৰ পৰা ফেচবুকতে লাগি আছিলোঁ আৰু ফেচবুকত ইমান এটা আৰ্নিং নহয় বাৰু এই পলাশ ভাইও জানে পলাশ ভাইৰো ফেচবুক একাউণ্ট আছে তেওঁ চলাই থাকে আৰু ফেচবুক একাউণ্টটো যেতিয়া চলাই আছিলোঁ তেতিয়া মানে মোৰ ফেচবুকত মানে প্ৰায় দুটা ভিডিঅ' মানে 1 মিলিয়ন পাৰ হৈ গ'ল 2 মিলিয়নত গুচি গ'ল তেতিয়া মানে মোক লগৰজনে ক'লে তুমি এটা কাম কৰা তোমাৰ এটা চেনেল খুলি লোৱা মই খুলি দিছোঁ তুমি তাত ভিডিঅ' আপলোডিং কৰা নতুনকৈ ভিডিঅ' আপলোডিং কৰিবলৈ আৰম্ভ কৰি দিয়া তাৰপৰা মই প্ৰথমটো ভিডিঅ' আপলোডিং কৰিলোঁ তাৰপৰা ছেকেণ্ডটো আপলোডিং কৰিলোঁ 3 নম্বৰটো আপলোডিং কৰিলোঁ এতিয়া মানে ধৰক প্ৰথম 5 নম্বৰৰ দিনাখনে মানে মোৰ চেনেলৰ মনিটাইজেশ্যন অন হৈ গ'ল মই যিটো মনিটাইজেশ্যন বুলি কয় সকলোৱে এইটো জানিব বিচাৰে নহয় জানো এইটো মানে মোৰ 5 দিনত মনিটাইজেশ্যন অন হ'ল আৰু আপোনাৰ প্ৰায় 10 দিনত 20,000 ছাবস্ক্ৰাইবাৰ হ'ল মানে ফেচবুকত মই আগৰ পৰা আছিলোঁ যেন সেইকাৰণে হ'ল মানে আৰু এতিয়া ধৰক ধুনীয়াকৈ ইউটিউবৰ পৰা চলি থাকিব পাৰোঁ আৰু ইউটিউবে মানে এটা চিগনেচাৰ দিব মানে যেতিয়া প্লে বটন হয় নাই যেতিয়া মানে প্লে বটন আহিব তেতিয়া মানে ইউটিউবাৰ বুলি ক'ব পৰা যায় আৰু মই মানে প্ৰথমে বনাইছিলোঁ ফেচবুকত ভিডিঅ' আৰু ইয়াত মানে ডিজাইন আছে বহুতে হয়তো ফেচবুকতে ভিডিঅ' চাই মানে আচলতে মই ফেচবুক ক্ৰিয়েটৰ বুলি কয় ফেচবুকত ভিডিঅ' বনাইছিলোঁ তো বহুতে ৰাইজে কয় কি ইউটিউব খুলিব হয় নাই তো আজিকালি মানে ইউটিউবত বনাওঁ তো আগতে মই ফেচবুকত দিছিলোঁ আৰু যোনসমূহ ফেচবুকৰ পেজ আছিলে তাত 95,000 হৈছিলেগৈ আৰু আজি এসপ্তাহমান হৈ গ'লগৈ সেই ফেচবুক এপখন মানে কোনোবাই মানে হেক কৰি দিছে মানে তো সেইটো মানে আজিকালি ফেচবুকত মানে যোনে ভিডিঅ' চাইছিলে মোক ফেচবুকত মানে কোনো চাব নাপায় আৰু
গাইছ এতিয়া মিটআপটো ধুনীয়াকৈ শেষ হৈছে আৰু ভালে ভালে শেষ হৈ গ'ল আৰু এইফালে দুৰাজ তেখেতৰ পৰা জানিবলৈ বিচাৰিম আজি ইয়াত আহি মিটআপ কৰি কেনেকুৱা লাগিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইফালে দুৰাজ ককা কেনেকুৱা লাগিলে আমাৰ খিলাপাৰত আহি মিটআপ কৰি কেনেকুৱা লাগিলে কৈ দিয়ক দিবাকৰতে এইফালে একদম ধুনীয়াকৈ দুৰাজ ককাই ভাল পাইছোঁ বুলি কৈছে ভালেই লাগিছে ভাল পালে ময়ে ভাল লাগে আমাৰ খিলাপাৰত যিহেতু ইমান ধুনীয়াকৈ এটা মিটআপ হৈ গৈছে কি কয় বঢ়িয়া লগ পাম আহিবলগীয়া দিনটো যাতে আৰু ডাঙৰ হওক বঢ়িয়া বঢ়িয়া আহিবলগীয়া দিনবিলাক যাতে ইয়াতকৈ ডাঙৰ ডাঙৰ মিটআপ হৈ যায় অকণমান জানিবলৈ বিচাৰিম এইফালে পলাশ ভাই কেনেকুৱা লাগিলে আমাৰ খিলাপাৰত মিটআপ কৰি কেনেকুৱা লাগিলে একদম মজা 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 কিন্তু ইয়াৰ হয় বুলি মই গম নাপাওঁ পলাশ ভাই আপোনালোকে দেখিছিলে মোৰ ভিডিঅ'ত আৰু খুব ভাল আমি আগৰ পৰা চিনাকি আৰু খুব বেছি ভাল লাগিলে আজি ইয়াত কেনেকুৱা লাগিলে একদম মজা বঢ়িয়া আৰু চাই থাকিব এনেকৈ ভিডিঅ'বিলাক নমস্কাৰ 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 আৰু গাইজ দেখিলে আপোনালোকে মিটআপটো খুব ধুনীয়াকৈ ভালে ভালে চলি গ'ল আৰু এতিয়া ধুনীয়াকৈ বাইক ষ্টাণ্ট কৰা হ'ব আৰু বাইক ষ্টাণ্ট কিমান ধুনীয়াকৈ কৰিব আৰু কেনেকৈ কৰিব সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ তো আপোনালোকে বাইক ষ্টাণ্ট কৰালে অলপ অপেক্ষা কৰক আৰু গাইজ মিটআপ চিটআপ কৰি এতিয়া ধুনীয়াকৈ ঘৰলৈ যাম মানে এতিয়া ধুনীয়াকৈ বাইক ষ্টাণ্ট কৰিব আৰু তাত ধুনীয়াকৈ বাইক ষ্টাণ্ট কেনেকৈ কৰে কেনেকৈ মানে কোনে বাইক ষ্টাণ্ট কৰে সকলোখিনি দেখুৱাই আছোঁ আজিলৈকে বাইক ষ্টাণ্ট কৰা ডাইৰেক্ট ফেচ টু ফেচ লগ পোৱা নাই তো এতিয়া ধুনীয়াকৈ বাইক ষ্টাণ্ট কৰা দেখাম আৰু য'ত মানে মিটআপটো কৰিছিল চাওক নাই একদম মানে কি ক'ম একদম পূৰা মৰুভূমি টাইপৰ জেগা এডোখৰত মিটআপটো কৰা হ'ল তো এইটো কথাতে মানুহ ইমান নহ'ল তাৰ বাবে অলপ মনটো বেয়া লাগি আছে আৰু গাইজ এতিয়া বাইক ষ্টাণ্ট কৰা হ'ব এইফালে চাওক পূৰা মানুহ ক্ৰাউডটো চাওক না বাইক ষ্টাণ্ট কৰা চাবলৈ এইফালে চাওক পূৰা মানুহ ফিটিং মানে এতিয়া ডাইৰেক্ট ঘৰত পাই গ'লেহি মানে এতিয়া ঘৰত পাওঁতে পূৰা ৰাতি হ'ব হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানে আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা আপোনালোকে যদি ফেচবুক পেজৰ পৰা আপোনালোকে ভিডিঅ'টো চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ